নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছে আজিৰ অন্য এটি ভিডিঅ' মই আছোঁ বৰ্তমান আপোনালোকৰ মাৰুতি সুজুকি পৰ্দাৰ কাৰ ৱৰ্ল্ডত পাঠশালাত অৱস্থিত মানে মাৰুতি সুজুকিৰ পৰ্দাৰ কাৰ ৱৰ্ল্ডত আছোঁ গতিকে আজি এখন নতুন অৰ্থাৎ নতুনকৈ লঞ্চ হোৱা গাড়ীৰ এখন মানে ডিটেইল ৱৰ্কৰাউণ্ড ৰিভিউ আজি দিবলৈ আপোনালোকক চেষ্টা কৰিম মোৰ ফালৰ পৰা যিমান দূৰ হয় আজি এই ভিডিঅ'টোত এল্টো K10ৰ আপোনালোকৰ VXI মডেল যদি আমি ইয়াৰ প্ৰথম যদি চাবিপাতৰ পৰা ক'বলৈ যাওঁ চাবিপাত প্ৰথমত এনেকুৱা আহে একপাত আপোনালোকৰ দুপাত ফিজিকেল কি আপোনালোকৰ এনেকুৱা ধৰণৰ এপাত সেই আৰু এপাত আপোনালোকৰ চেণ্টাৰ লকিঙৰ সৈতে আহে এইটো আপোনালোকৰ আনলক বটন এইটো আপোনালোকৰ লক বটন এইটো আপোনালোকৰ আনলক বটন আৰু এতিয়া আমি যদি গাড়ীখনৰ গোটেই মানে ডিটেইল যদি ভিউটো চাবলৈ যাওঁ গোটেই ভিউটো আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব আৰু যদি এতিয়া আমি ইয়াত ডাইমেনশ্যন যদি চাবলৈ যাব লাগে তেতিয়াহ'লে গাড়ীখনৰ আপোনালোকৰ টোটেল লেন্থ আছে আপোনালোকৰ 3530 মিলিমিটাৰ আপোনালোকৰ সম্পূৰ্ণ লেন্থ আছে উইথটো আছে 1490 মিলিমিটাৰ যদি হাইটটো চাবলৈ যাওঁ 1520 মিলিমিটাৰ আৰু আপোনাৰ 4.5 মিলিমিটাৰ টাৰ্নিং ৰেডিয়াছ আৰু যদি আমি ফিউল টেংক কেপাচিটিৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 27 লিটাৰ আপোনালোকৰ ফিউল টেংক কেপাচিটি ইয়াৰ আপোনালোকৰ ফিউল ফিলাৰ কেপটো দিয়া আছে গতিকে টোটেল কণ্ডিশ্যনটো আপোনাৰ এনেকুৱা ধৰণৰ এতিয়া যদি আমি ফ্ৰণ্ট ফিচাৰ পৰা ক'বলৈ যাব লাগে প্ৰথমতে আপোনালোকৰ এই মাজত আহে আপোনালোকৰ সুজুকিৰ লোগো আৰু এনেকুৱা ধৰণৰ আপোনাৰ ইয়াত একদম ছাৰ্ট আপোনাৰ ওপৰলৈ উঠি অহা এনেকুৱা ডিজাইনৰ আপোনালোকৰ বাম্পাৰ দিয়া আছে আৰু যদি তলত চাবলৈ যাওঁ তলত এনেকুৱা ধৰণৰ আপোনাক স্কিপ প্লেট দিয়া আছে এনেকুৱা ধৰণৰ এনেকুৱা পেটাৰ্ণৰ আপোনাৰ যিটো হানিকম পেটাৰ্ণ বুলি ক'ব পাৰি আপোনাৰ সম্পূৰ্ণ গ্ৰিল এৰিয়া দিয়া আছে ইয়াৰ আপোনাৰ গোটেই ইঞ্জিন কম্পাৰ্টমেণ্ট ইয়াৰ আপোনালোকৰ যি ফেন থাকে অৰ্থাৎ ৰেডিয়েটৰ গ্ৰিল আৰু ইয়াৰ আপোনালোকৰ হৰ্ণ দিয়া আছে যদি এতিয়া আমি লাইটৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ ৰিফ্লেক্টৰ বেছ হেলোজেন আপোনালোকৰ হেডলেম্প দিয়া আছে ল' বিম হাই বিমৰ কাৰণে এটা আৰু ইয়াত যদি চাবলৈ যাওঁ ইয়াত আছে আপোনালোকৰ টাৰ্ণ ইণ্ডিকেটৰ গতিকে সম্পূৰ্ণ এনেকুৱা আৰু ছেইম আপোনালোকৰ দুটা এৰিয়া দিয়া আছে কোনো ধৰণৰ ফগ লেম্প ইয়াত অফাৰ কৰা নাই আৰু যদি এইফালে চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ ৱাছাৰ দিয়া আছে ইয়াৰ আপোনালোকৰ নৰ্মেল ৱাইপাৰ দিয়া আছে আৰু এনেকুৱা ধৰণৰ আপোনাৰ সম্পূৰ্ণ এৰিয়া এতিয়া যদি আমি ছাইড প্ৰফাইললৈ যাওঁ ছাইড প্ৰফাইলত আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব ইয়াত আপোনালোকৰ ফেণ্ডাৰত টাৰ্ণ ইণ্ডিকেটৰ দিয়া আছে যদি আমি টায়াৰ ছেকশ্যন চাবলৈ যাওঁ জেকেৰ টায়াৰ আপোনালোকৰ ষ্টিল ৰিম আহে আগপিনে ডিজ ব্ৰেক পিছপিনে আপোনালোকৰ ড্ৰাম ব্ৰেক আহে আৰু যদি টায়াৰ প্ৰফাইল চাবলৈ যাওঁ 145/80 আৰু 13 ইঞ্চিৰ আপোনালোকৰ ষ্টিল ৰিম আছে ষ্টিল ৰিম পাব আৰু যদি এইফালে আহোঁ এইফালে আপোনালোকৰ ব্লেক আউট আপোনাৰ ORVM দিয়া আছে ভিতৰত আপোনালোকৰ মেনুৱেলি আপোনালোকৰ ডাণ্ডা আছে ডাণ্ডাই দি আপোনালোকে এডজাষ্ট কৰিব পাৰে আৰু যদি এইফালে চাবলৈ যাওঁ এইফালে আপোনালোকৰ এনেকুৱা ধৰণৰ বডি কালাৰত আপোনালোকৰ ড'ৰ হেণ্ডেল দিয়া আছে আৰু যদি চাওঁ ইয়াৰ আপোনালোকৰ চেণ্টাৰ লকিঙৰ কাৰণে এই গোটেই মামলাখিনি দিয়া আছে আগপিনে পিছপিনে সম্পূৰ্ণ আপোনালোকৰ বডি কালাৰ ড'ৰ হেণ্ডেল এ পিলাৰ বি পিলাৰ মাজত আপোনালোকৰ সম্পূৰ্ণ এনেকুৱা ধৰণৰ কালাৰেৰে মানে ছেইম কালাৰেৰে পাব মাজত কোনো ধৰণৰ ব্লেক আউট নাই আৰু যদি ওপৰত চাবলৈ যাওঁ ওপৰত আপোনালোকৰ আছে এণ্টিনা গতিকে এনেকুৱা ধৰণেৰে গোটেই কাহিনীটো আৰু যদি আমি পিছপিনে চাবলৈ আহোঁ একদম সৰু মানে সৰু একদম আপোনালোকৰ স্পইলাৰ দিয়া আছে হাইমাউণ্ট ষ্টপ লেম্প পৰ্দাৰ কাৰ ৱৰ্ল্ড ইয়াত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি তললৈ আহোঁ আৰু এল্টো K10ৰ বেজিং মাজত সুজুকিৰ লোগো ইয়াৰ আপোনালোকৰ পৰ্দাৰৰ যি আছে ব্ৰেণ্ডিং দিয়া আছে এতিয়া যদি আমি বুট খুলিব লাগে বুট আপোনালোকৰ এই চিষ্টেমত খুলিব লাগিব বা ভিতৰত আপোনালোকৰ বুট খোলা অপশ্যনটো দিয়া আছে ইয়াত আপোনালোকৰ সম্পূৰ্ণ এনেকুৱা ধৰণৰ আহে ইয়াত হাইড্ৰলিক চিষ্টেম যদি ইফালে চাওঁ ইফালে আপোনালোকৰ পাৰ্চেল ট্ৰে দিয়া আছে আৰু যদি আমি এতিয়া মানে বুট স্পেচৰ কথা ক'বলৈ যাব 214 লিটাৰ আপোনালোকৰ সম্পূৰ্ণ বুট স্পেচ দিয়া আছে ইয়াত আপোনালোকৰ এইখিনি দিয়া আছে আৰু যদি ষ্টেপনিৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ 13 ইঞ্চ 145/80 13 আৰু এইফালে চাবলৈ যাওঁ যদি এইফালে আপোনালোকৰ 13 ইঞ্চ অৰ্থাৎ ইয়াত কোনো ধৰণৰ কষ্ট কাটিং কোম্পানী কৰা নাই গতিকে আৰু ইয়াত আপোনালোকৰ সম্পূৰ্ণ কাভাৰ আপ কৰি থোৱা আছে আৰু এইফালে আপোনালোকৰ 27 লিটাৰ ফিউল ফিলাৰ কেপ ইয়াত দিয়া আছে গতিকে গোটেই অভাৰঅল আপোনালোকৰ ৱৰ্কৰাউণ্ডটো এনেকুৱা ধৰণৰ হ'ব এতিয়া বলক আমি ইয়াৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ প্ৰথমতে গাড়ীখন আপোনালোকৰ আনলক কৰি ল'লোঁ আৰু যদি আমি ড'ৰ ট্ৰিম ক'ব যাব লাগে আপোনাৰ সম্পূৰ্ণ ব্লেক আউট আপোনালোকৰ ড'ৰ ট্ৰিম মানে ব্লেক আউট এৰিয়া পাব ইয়াত আপোনালোকৰ বটল হোল্ডাৰ আপোনালোকৰ 4টা স্পীকাৰ দিয়া আছে ইয়াত আপোনালোকৰ এই মানে
RPM-ৰ মানে এডজাষ্টৰ কাৰণে এইখিনি দিয়া আছে ইয়াত যদি চাবলৈ যাওঁ ইয়াৰ আপোনাৰ সিলভাৰত আপোনালোকৰ সিলভাৰ 13 ফিনিশত ডোৰ ওপেনাৰ দিয়া আছে কোনো ধৰণৰ হাইট এডজাস্টেবল সিট নাই আপোনালোকৰ ৰিক্লাইনিং কোড দিয়া আছে আৰু যদি ইফালে চাবলৈ যাওঁ আপোনালোকৰ ফেব্ৰিক আৰু যদি আন্ডাৰ হিচাপত যদি চাবলৈ যাওঁ একদম বঢ়িয়া ডিসেন্ট সাইজৰ আপোনালোকৰ আন্ডাৰ হিচাপত আছে তাৰে ওপৰে কুশনিং আপোনালোকৰ একদম গাজাব দিয়া আছে যদি ইফালে চাবলৈ যাওঁ কোনো ধৰণৰ আপোনালোকৰ একো ইয়াত হেই নাই ইয়াৰ আপোনালোকৰ হেডল্যাম্প লেভেলাৰ দিয়া আছে ইয়াত যদি চাবলৈ যাওঁ এই মানে আগৰ বনেট খোলাৰ সেইখিনি দিয়া আছে তলত আপোনালোকৰ ABC পেডেল ইয়াত এনেকুৱা ধৰণৰ আপোনাৰ এই জি সিলভাৰ 13 ফিনিশত এই মানে এচিৰ ব্লোৱাৰটো দিয়া আছে আৰু যদি আমি মিটাৰৰ কথা ক'বলৈ যাওঁ আপোনালোকৰ এনেকুৱা ধৰণৰ আপোনালোকৰ মিটাৰ অৰ্থাৎ এক্সপ্ৰেছো জি মিটাৰ ইয়াতো সেম মিটাৰে পাব আৰু এইফালে যদি চাবলৈ যাওঁ ইয়াৰ আপোনাৰ সম্পূৰ্ণ সুজুকি অৰ্থাৎ 18 সিৰ আৰু 18 আপোনালোকে প্ৰায় ইয়াত ডিসপ্লে সিস্টেম আপোনালোকৰ পাব ডিসপ্লে 18 আপোনালোকৰ পাব এন্ড্ৰইডতো এপৰ কাৰ্ড ইয়াত সাপোৰ্ট সাগে নকৰে দিয়া ফোন টেলিফোনি কন্ট্ৰোল আৰু এইখিনি কন্ট্ৰোলখিনি টোটেল দিয়া আছে ফোন আপোনালোকৰ মিডিয়া FM অক্স ব্লুটুথ এইবিলাক আপোনাৰ দিয়া আছে গতিকে এনেকুৱা ধৰণৰে গটেই মামলাটো আৰু যদি চাবলৈ যায় ইফালে আপোনালোকৰ দেখুৱালৈ ইয়াত আপোনালোকৰ জি আছে ইয়াত স্পিডোমিটাৰ দিয়া আছে কোনো ধৰণৰ এই ইয়াত সাগে RPM মিটাৰ ইয়াত স্পিডোমিটাৰ আৰু RPM মিটাৰ ইয়াত আপোনালোকৰ সিট বেল্ট ৰিমাইন্ডাৰ তাৰ পিছত আপোনালোকৰ এই গটেইখিনি সিস্টেম দিয়া আছে ইয়াত আপোনালোকৰ এই জি পাৱাৰ উইন্ডোৰ বটন ইয়াত দিয়া আছে ইফালে আপোনালোকৰ হেজাৰ্ড লেম্পৰ বটন দিয়া আছে যদি চাবলৈ যায় ইয়াত আপোনালোকৰ AC আপোনালোকৰ মেনুৱেল AC দিয়া আছে সম্পূৰ্ণ মেনুৱেল AC ইয়াত এচিৰ এইখিনি কি লাগে এচিৰ গটেইখিনি কন্ট্ৰোল দিয়া আছে তলত যদি চাবলৈ যাওঁ তলত আপোনাৰ 12 ভোল্ট আপোনালোকৰ পাৱাৰ আউটলেট আৰু ইয়াত আপোনাৰ আছে USB আৰু অক্সৰ আপোনালোকৰ কানেক্টিভিটি যদি ইফালে চাবলৈ যাওঁ দুটা কাপ হোল্ডাৰ ইয়াত অলপ মানে থব পৰা কিবা কিবি থব পৰা ইয়াত ঠাই দিয়া আছে 5 স্পিড আপোনালোকৰ মেনুৱেল ট্ৰান্সমিশন ইয়াৰ আপোনালোকৰ হ্যান্ড ব্ৰেক দিয়া আছে এইফালে যদি চাবলৈ যাওঁ ইফালে আপোনালোকৰ গ্লভ বক্স দিয়া আছে গতিকে এই সম্পূৰ্ণ এনেকুৱা আপোনালোকৰ ডেছ এৰিয়া ইয়াত আপোনালোকৰ লাইট ৰিডিং ল্যাম্প ইয়াত আপোনালোকৰ ভয়েস কমান্ড ফিচাৰ্স ইয়াত যদি চাবলৈ যাওঁ ইয়াত আপোনালোকৰ সম্পূৰ্ণ টেলিফোনি কন্ট্ৰোল দিয়া আছে ইয়াত আপোনালোকৰ মানে কল উঠোৱা আৰু ভয়েস কমান্ডৰ সিস্টেমখিনি দিয়া আছে ইয়াত যদি চাবলৈ যাওঁ ইয়াত আপোনালোকৰ ওয়াইপাৰৰ কন্ট্ৰোল ইয়াত আপোনালোকৰ হেডল্যাম্পৰ কন্ট্ৰোল সম্পূৰ্ণ আপোনাৰ ইলেক্ট্ৰনিক আপোনালোকৰ পাৱাৰ ষ্টিয়াৰিং দিয়া আছে ইয়াত যদি চাবলৈ যাওঁ ইয়াত ভেনিটি মিৰৰ নাই ইয়াৰ বেগৰ বেজিং কিন্তু দিয়া আছে গতিকে এনেকুৱা ধৰণৰে কন্ডিশন যদি এতিয়া আমি ইয়াৰ সেফটি ফিচাৰ্সৰ কথা যদি ক'বলৈ যাব লাগে তেতিয়াহ'লে আপোনালোকৰ আছে ৰিয়াৰ চাইল্ড ডক আছে তাৰপিছত ইঞ্জিন ইমোবিলাইজাৰ হাই স্পীড এলাৰ্ট ফ্ৰণ্ট সিট বেল্ট প্ৰিটেনশ্যনাৰ ফ'ৰ্চ লিমিটাৰ ডুৱেল ফ্ৰণ্ট এয়াৰ বেগ ABS আছে EBD আছে তাৰপিছত ৰিভাৰ্ছ পাৰ্কিং সেন্সৰ আছে তাৰপিছত সিট বেল্ট ৰিমাইণ্ডাৰ ড্ৰাইভাৰ এণ্ড কো ড্ৰাইভাৰ তাৰপিছত আপোনালোকৰ হাৰ্টেক প্লেটফৰ্মৰ ওপৰত মানে হেই আৰু ইয়াত হেডল্যাম্প লেভেলিং তলত দেখুৱালে তাৰপিছত আপোনালোকৰ ডিজিটেল স্পীডোমিটাৰ তাৰপিছত ৰিমোট আপোনালোকৰ চেণ্টাৰ লক আছে তাৰপিছত আৰু যদি চাবলৈ যাওঁ আপোনাৰ ইয়াত স্পীড সেন্সিং অটোডোৰ লক তাৰপিছত আপোনালোকৰ ইম্পেক্ট সেন্সিং অটোডোৰ আনলক তাৰপিছত আপোনালোকৰ স্মাৰ্ট প্লে আপোনালোকক দেখুৱালে যেহেতু VXI মডেল তাৰপিছত আপোনালোকৰ দুটা স্পিকাৰ আছে ইয়াত আপোনালোকৰ দুটাহে স্পিকাৰ আছে চাৰিটা স্পিকাৰ নাই আৰু গতিকে এনেকুৱা ধৰণৰে আপোনাৰ গোটেইখিনি কণ্ডিশ্যনটো দিয়া আছে যদি সেফটি ফিচাৰ্সৰ কথা ক'বলৈ যাওঁ মানে ওকে আপোনালোকৰ সেফটি ফিচাৰ্স দিয়া আছে অৰ্থাৎ যিখিনি মেন্ডেটৰি তাৰে ওপৰত আপোনালোকক সেফটি ফিচাৰ্স দিয়া আছে মই আপোনালোকক যি পাৰ্কিং সেন্সৰটো আপোনালোকক নেদেখুৱালোৱে যদি সেন্সৰ দেখুৱাব যাব লাগে তেতিয়া হ'লে ইয়াৰ আপোনাৰ এটা আৰু দুটা টোটেল পাৰ্কিং সেন্সৰ দিয়া আছে গতিকে এনেকুৱা ধৰণৰ আৰু যদি ইয়াত চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ বুট ওপেনাৰ মানে তেল গেট ৰিলিজৰ কাৰণে ইয়াত দিয়া আছে আৰু যদি সেকেন্ড ডোৰৰ আপোনাৰ যাব লাগে সম্পূৰ্ণ ব্লেক ডোৰ আপোনালোকৰ ডোৰ আছে ডোৰ ট্ৰিম ইয়াত যদি চাওঁ ইয়াৰ আপোনালোকৰ ডোৰ খোলাৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ মেনুৱেল আপোনালোকৰ হাতেৰে ৰোল ডাউন কৰা সিস্টেমটো দিয়া আছে ইয়াৰ আপোনালোকৰ স্পিকাৰৰ জাগা দিয়া আছে কিন্তু ইয়াত স্পিকাৰ নাই এতিয়া যদি ইয়াৰ আন্ডাৰ হিচাপত যদি চাবলৈ যাওঁ একদম ডিসেন্ট আপোনালোকৰ আন্ডাৰ হিচাপত পাব গতিকে চাওক আপোনালোকে নিজে গম পাব এইখিনি আপোনালোকৰ আন্ডাৰ হিচাপত আছে আগ পিছ চাৰিওটা আপোনালোকৰ হেডৰেষ্ট যদি চাবলৈ যাওঁ ফিক্স হেডৰেষ্ট গতিকে এনেকুৱা ধৰণৰ ইয়াত অলপমান জাগা দিয়া আছে ইয়াত এনেকুৱা ধৰণৰ সিস্টেম দিয়া আছে আৰু যদি চাবলৈ যাওঁ পিছ পিনৰ পৰা আপোনালোকৰ এনেকুৱা ধৰণৰ গোটেই মামলাটো হয় এতিয়া যদি আমি ইয়াৰ ইঞ্জিন স্পেচিফিকেশ্যনৰ কথা ক'ব যাব লাগে তেতিয়াহ'লে
ইয়াত আছে আপোনালোকৰ 3 চিলিণ্ডাৰ 998 অৰ্থাৎ 1000 চিচিত আপোনালোকৰ 3 চিলিণ্ডাৰ ইঞ্জিন যি 49 আপোনালোকৰ পাৱাৰ আৰু 49 কিলোৱাট পাৱাৰ আৰু 89 bhp আপোনালোকৰ টৰ্ক প্ৰডিউচ কৰি ইয়াত আপোনালোকৰ ABS EBD ৰ গোটেইখিনি চিষ্টেমখিনি দিয়া আছে সম্পূৰ্ণ আপোনালোকৰ ইঞ্জিন অইল অৰ্থাৎ ইঞ্জিন সম্পূৰ্ণ কাভাৰ আপ কৰা আছে ইয়াত যদি চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ বেটাৰী ইয়াত ফিউজ আৰু গোটেই এইখিনি আপোনালোকৰ চিষ্টেমখিনি দিয়া আছে গতিকে এইটোৱে হ'ল আপোনালোকৰ টোটেল ভিডিঅ' ইয়াৰ কিমান কি হয় কিমান কি পৰিব অৰ্থাৎ অন ৰোড প্ৰাইচ বা এক্স শ্ব'ৰুম প্ৰাইচ গোটেইখিনি মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ ইয়াৰ ফোন নম্বৰ গোটেইখিনি মই অৰ্থাৎ গোটেইখিনি আৰু লোকেশ্যনো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনালোকে চেক কৰি লওক গতিকে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব গতিকে সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থেংক ইউ ছ' মাছ লাভ ইউ অল